আমাৰ এইবাৰ ৭৫তম চাউলকাৰা নিকাচি আঞ্চলিক শ্ৰী শ্ৰী কালী পূজা আমি উদযাপন কৰিবলৈ গৈ আছোঁ আৰু আমি 10 দিনীয়া অনুষ্ঠান ইয়াত ৰাখিছোঁ। ইয়াত বিভিন্ন ধৰণৰ নৃত্য প্ৰতিযোগিতাৰ পৰা আৰম্ভ কৰি আপোনাৰ গ্ৰুপ ডান্স কম্পিটিশ্যনৰ পৰা আৰম্ভ কৰি আপোনাৰ বিভিন্ন ধৰণৰ বাৰে ৰহণীয়া কৃষ্টি সংস্কৃতি আৰু লগতে সন্ধিয়া ভাগত আমি কালচাৰেল প্ৰগ্ৰেমবিলাক ৰাখিছোঁ আৰু অতি শান্তিপূৰ্ণভাৱে আমি এই অনুষ্ঠানবিলাক যাতে সমাপন হয় তাৰে আমি আশা কৰিছোঁ আৰু সমূহ নিকাচিবাসী তথা বাক্সাবাসী ৰাইজক আমি এই পূজা উদযাপন কৰিবলৈ আমি নিমন্ত্ৰণ জনাইছোঁ আপোনালোকৰ মাধ্যমেদি আৰু তেখেতসকলে যাতে আহি ইয়াত শান্তি শৃংখলাপূৰ্ণভাৱে ইয়াত আমাৰ পূজাসমূহ মানে তেখেতসকলে ইয়াত উপভোগ কৰে তাকে আমি আশা কৰিছোঁ। তো এই চেগতে আৰু এটা কথা মই জনাব বিচাৰিছোঁ যে আমি এইবাৰ প্ৰথমবাৰৰ বাবে জুবিনবিহীন আমি মানে কালী পূজা উদযাপন কৰিবলৈ ওলাইছোঁ। সমগ্ৰ অসমবাসী আজি দুখিত হৈ আছে সেইটোৰ বাবে আৰু আমি তেখেতৰ শ্ৰদ্ধাঞ্জলিৰ বাবে আমি অলপ আগতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো ইয়াত উদযাপন কৰিলোঁ। গতিকে আমি আশা কৰোঁ ইয়াত সকলো ৰাইজে যে শান্তি সম্প্ৰীতিৰে এই পূজা উপভোগ কৰে সেইটো আমি কামনা কৰিছোঁ। नमस्करोमि ज्ञानदान स्तुतियज्ञ विभूषिताय गौरी सुताय गणनाथ नमो नमस्ते सर्वविघ्न विनाशाय सर्वकल्याण हेतवे पार्वती प्रियपुत्राय श्री गणेशाय नमो नमः। ओम सिद्धिबुद्धि सहिताय शुभलाभ सहिताय श्रीमन्महागणाधिपतये नमः। ध्यायेत् मंत्र पुष्पांजलि समर्पयामि। ओम श्रीमन बोल विघ्नहर्ता गणेश भगवान की जय। यम सवरदाम वंदे शिवम शंकरम। ओम भगत सांबत सदा शिवन बोल भगत सांबत सदा शिव भद्र गणेश चाप परिकांचूलम वसुंडिम सिरः संगम। अब আমি কিছু না কিভাবে তাই করব মজা গিরিত না ইনগাও লাগে কিছু করে না হাল বলি यतनो हरे तदेव लग्नं सुदिनं तदेव आयावलं चक्रवलं तदेव दीर्घाबलं दैवबलं तदेव लक्ष्मीपते तेन्द्रियदास। जुवराज दाजुलाई दिन्छ जुवराज दा शिवा